নমস্কাৰ ক'বলৈ ভাষা নাই গম পাইছোঁ সকলোৱে বেয়া পাইছে আৰু সকলোকে হাত জুৰি আজি ক্ষমা বিচাৰিছোঁ সৰু ভাবি আপোনালোকৰ নতুনকৈ অহা বুলি মোক মাফ কৰি দিয়ে যেন তাৰে কামনা কৰিছোঁ আপোনালোকে বাদ দি আকৌ মোক যেন আঁকোৱালি লয় সেইটোৱে অনুৰোধ জনাইছোঁ মই যে খুব সাধাৰণ ছোৱালী খুব সৰু ছোৱালী খুব বেলেগ ধৰণে আপব্ৰিঙিং পাইছোঁ আৰু I'm really sorry for it. I'm really sorry. I think no one expected me. কোনো আশা কৰা নাছিলে মোৰ পৰা মই গম পাইছোঁ চবেই disappointed দিছে কিন্তু আজি বেয়া লাগিছে মোৰ বহুত কাৰণ মই নিজে কৰিছোঁ সেইখিনি কাম ভাল কামবোৰ অকণমানো যদি ভাল পাইছিলে তেন্তে মোৰ শব্দবোৰ আঁকোৱালি লয় বয়সকলৈ যি কথা ক'লো সেইটো মোৰ নিজৰ পাৰ্চনেল ভিউ মই পিছৰখিনি চাগে ভিডিঅ'টো তাতে Everyone, it's my birthday. চিন্তা কৰি কৈছিলোঁ পইচা নিদিলেও ভাইটি দিছে ন ভাইটিয়ে মেইন সম্ভৱ নোহোৱা হৈ যায় কিছুমানে কৰিব নোৱাৰে তেতিয়া প্ৰব্লেম হ'ব পাৰে নিজৰ অসুবিধা হ'ব পাৰে সেইটো কাৰণে ক'লোঁ বাকী ময়ো জানো ময়ো সৰুৰ পৰাই কাম কৰি আহিছোঁ মই সেইটো কাৰণে পঢ়া শুনাৰ কথা কৈছিলোঁ যাতে পাছতকৈ একো প্ৰব্লেম নহয় বা আপোনালোকে যি পাবলৈ বিচাৰিছে সেয়া যদি নাপায় পাছতকৈ আপোনাৰ সেই আপুনি আৰ্জন কৰি থোৱা ডিগ্ৰী বা পঢ়া শুনাখিনি আপোনাক পাছতকৈ সহায় কৰে সেইটো মোৰ পাৰ্চনেল ভিউ আছে মই কাকো টাৰ্গেট কৰি কাকো হিউমিলেট কৰি য়াং মডেলছ যোনে অবভিয়াছলি বহুত নাম কৰি আছে এতিয়া কাম কৰি আছে সিহঁতক লৈ একো এনেকুৱা ধৰণৰ কথা নহয় কিন্তু নিজ চকুৰ আগত মই অলপ দেখিছোঁ ছোৱালী কষ্ট পোৱা সেইটো কাৰণে সেইটো চেন্সত ক'লোঁ আৰু কোৰিঅ'গ্ৰাফাৰ্ছ মই কিমান বেছি ভাল পাওঁ সেয়া চাগে কিমান বেছি ফ'ল' কৰোঁ সেয়া চাগে মুখেৰে ক'ব নোৱাৰোঁ বেয়া পাইছে বহুতে চবেই বেয়া কমেণ্ট লিখিছে যোনে চবেই বহুত বেছি ভাল পাইছিলে বেয়া পাইছে এতিয়া আপোনালোকেতো বেয়া পাইছে ঠিকে আছে কিন্তু মোৰ কেনেকুৱা লাগিছে সেয়া মই গম পাওঁ আৰু চাগে এতিয়া এয়া কৈ পেলাই চাগে মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ নাজানো মই এইখিনিৰ পৰা ওলাই আহিব পাৰিম নে নাই কাৰণ ইণ্টেনশ্যনেলি মই একো কোৱা নাই ইয়াৰ আগতো মই ইণ্টাৰভিউ দিছোঁ ইয়াৰ আগতো মই কাম কৰিছোঁ লাইভ আহিছোঁ ময়ো ট্ৰল হোৱাৰ ফলত ভুলত মই অলপ ধৈৰ্য নধৰি মই যোনখিনি পালোঁ সেইখিনি আকৌ মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিলোঁ মানুহক যে তোমালোকে মোক এনেকৈ কিয় কৈ আছা মই এয়া কৰি থৈছোঁ এয়া কৰিছোঁ কিয় এইখিনি কথা কোৱা নাই কিয় মেকআপক লৈ কৈছা কিয় সেয়া এক্সপ্লেইন কৰিব যাওঁতে মোৰ বস্তুবোৰ অলপমান বেলেগ ধৰণৰ হৈ গ'ল মই যে খুব সাধাৰণ ছোৱালী খুব সৰু ছোৱালী খুব বেলেগ ধৰণে আপব্ৰিঙিং পাইছোঁ আৰু I'm really sorry for it. I'm really sorry. I think no one expected me. কোনো আশা কৰা নাছিলে মোৰ পৰা মই গম পাইছোঁ চবেই disappointed দিছে মোৰ এনেকুৱা নহয় আৰু এনেকুৱা কথা অহংকাৰ নাই মোৰ গাত মই কেতিয়াও জগোৱা নাই নিজৰ বিষয়ে প্ৰাউডহে ফিল কৰোঁ কিন্তু আজি বেয়া লাগিছে মোৰ বহুত কাৰণ মই নিজে কৰিছোঁ এইখিনি কাম আৰু আজি আপোনালোকক সকলোকে প্ৰমিছ কৰিছোঁ নেক্সট টাইমৰ পৰা কেতিয়াও কোনো ধৰণৰ ষ্টেটমেণ্ট মোৰ ফালৰ পৰা আপোনালোকলৈ আগতে মই কেতিয়াও আগবঢ়াই নিদিওঁ আৰু ইয়াতে কামৰ ক্ষেত্ৰত যদি মই এইখিনিৰ পৰা উঠি আহিব পাৰোঁ যদি আপোনালোকে বস্তুবোৰ বুজি পায় মোৰ মনৰ কথা আজি মই যিমানখিনি ক'লোঁ এতিয়া যদি আপোনালোকক সঁচা লাগিলে যদি অভিনয় লাগিছে তেন্তে নাজানো যদি সঁচা লাগিছে